হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি এটা বেলেগ দিনতকৈ বেলেগ ধৰণৰ ভিডিঅ' আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে থাম্বনেল চাই নিশ্চয় গমেই পাইছে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখনে হৈছে সেইখন কালিয়া বৰ্ণালীৰ গেট। বলক ভিতৰলৈ সোমাই যাওঁ। এতিয়া আমি কালিয়া বৰ্ণালীৰ ভিতৰলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। সম্পূৰ্ণ কালিয়া বৰ্ণালীখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া আমি ভিতৰলৈ সোমাই গৈ আছোঁ। চাওঁ কালিয়া বৰ্ণালীৰ ভিতৰত বা কি কি আছে। এয়া হৈছে কালিয়া বৰ্ণালীৰ দৃশ্য। এইফালে ধুনীয়া জুপুৰি ঘৰ এটা সজাই থৈছে। বলক ওচৰলৈ যাওঁ। এইটো হৈছে কালিয়া বৰ্ণালীৰ পুখুৰী। ইয়াত চুঙা পিঠা আৰু চাহ পাব। ৱাহ, চুঙা পিঠা আৰু চাহ মেইন। বৰ ধুনীয়া লাগিছে হেলনিখনত উঠি। এইবাৰ আকৌ এইখনত উঠিবা কেনেকুৱা লাগে, উঠি চাওঁ ৰ'বা। উঠি বেয়া লগা নাই, কিন্তু তলত অকণমান পানী আছে। মোৰ পিছপিনে জিকি গ'ল। এই দোস্ত, এইখনেই হৈছে সেইখন কালিয়া বৰ্ণালী। চাওঁ হওক ভিতৰত আৰু কি কি আছে। ইয়াত আকৌ হেলনি এপাত আছে। নুঠো দিয়ক এই পেটত, পৰিলে আৰু অৱস্থা বেয়া হৈ যাব। ইয়াত ধুনীয়াকৈ লিখা আছে কালিয়া বৰ্ণালী। আহি ভালেই লাগিছে। ধুনীয়া ধুনীয়া বস্তু সজাই থৈছে এওঁলোকে। আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে। এইফালে আকৌ বা আৰু কি কি আছে। ইয়াত আকৌ দুখন হেলনি। সেই দোস্ত, সেইফালে আৰু সৰু সৰু ট্ৰেইন বনাই থৈ দিছেচোন। কি কৰে চাওক ট্ৰেইনবোৰ। ইয়াত কি লিখা আছে সৰু সৰুকে। ট্ৰেইন দিনত ঘণ্টাত 300 টকা 4জন, ৰাতি থকা 1000 টকা 2জন। ৱাও, বৰ ধুনীয়া ফেচিলিটি ৰাখিছে। দূৰ দূৰণিৰ পৰা মানুহ আহিলে ইয়াত থাকিব পাৰিব।
নিশ্চয় সেইটো সুবিধাজনক কৰিহে বনাইছে। ইয়াত আৰু সৰু ল'ৰা ছোৱালীবিলাক আহিলে জঁপিয়াই আনন্দ কৰে, সেই আৰু পুখুৰীটোৰ কাষত এখন সৰু বট ৰাখি থৈ দিছে, ইয়াত মানুহ উঠিব পাৰে ইচ্ছা কৰিলে।